হেল্ল' ফ্ৰেণ্ডছ, মই নীলোফাৰ ইয়াছমিন। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ মনৰ অনুভৱখিনি। আশা কৰোঁ আপোনালোকৰ শুনি ভাল লাগিব। প্ৰকৃতিয়ে দিছে অনাবিল আনন্দ, তথাপি যেন মানুহৰ সুখ নাই। ইমান সুন্দৰ পৃথিৱীখনতো মানৱৰ শান্তি নাই। বিশ্বাস নহয় আৰু বেলেগ কিবা বস্তুত যে কেতিয়াবা সুখী হ'ব। আচলতে আনন্দবোৰে আমাক এৰা দিছে নে আমি আনন্দবোৰক এৰিছোঁ? এই সৌন্দৰ্যময় পৃথিৱীখন ভগৱানে মানুহৰ বাবে বনাইছে, তথাপিও যেন মানুহৰ সুখ নাইকিয়া হৈ গৈছে। মানৱ জাতিয়ে আজি প্ৰযুক্তিবিদ্যাৰ দ্বাৰা পাৰ্থিৱক দিনক দিনে ধ্বংসৰ মুখলৈ ঠেলি পঠুৱাইছে। আপোনালোকৰ মোৰ অনুভৱখিনি যদি ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ থাকিলে প্ৰযুক্তি বিজ্ঞানৰ সহায়ত মানুহে কিমান কি কৰিছে, তথাপিও যেন সুখৰ পৰা বঞ্চিত হৈ আছে। আচলতে সুখ সদায় আমাৰ মাজতেই আছে, আমিহে অনুভৱ নকৰোঁ।